সকলো সাংবাদিক বন্ধুলৈ আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ দ্বিতীয় শুভেচ্ছা জনাইছোঁ। আজি আমি সংবাদমেল দিয়াৰ উদ্দেশ্য হ'ল যে যোৱা 19 তাৰিখে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ অসম সন্তান যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব মহানায়ক জুবিন গাৰ্গ যি অনাকাংক্ষিত হত্যাৰ বলি হ'ল, আমি এই ক্ষেত্ৰত অসম চৰকাৰক দাবী জনাইছোঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত হোৱা অন্যায় অবিচাৰ তথা হত্যালীলাও হ'ব পাৰে, এইটো আমি উচিত তদন্ত বিচাৰিছোঁ। জুবিন গাৰ্গৰ পৰিয়ালে যাতে ন্যায় পায়, অসমবাসীয়ে যাতে ন্যায় পায়। ইতিমধ্যে অসম চৰকাৰেও অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ঘটনাটো গুৰুত্ব সহকাৰে লৈ পেলাই CID লৈ গোচৰ হস্তান্তৰ কৰিছে, SIT গঠন কৰি দিছে। আমিও আশাবাদী যে জুবিনৰ পৰিয়াল অসমবাসীয়ে নিশ্চয় ন্যায় পাব, কাৰণ আমিও আগ্ৰহেৰে বাট চাই আছোঁ যে জুবিনৰ লগত হোৱা এই ঘটনা যাতে আৰু কোনোদিনও কোনো শিল্পীৰ ক্ষেত্ৰত নঘটে। এই কাৰণে দোষীসকল শাস্তি পাবই লাগিব, দোষীসকলৰ ওপৰত উচিত ব্যৱস্থা হ'বই লাগিব। আমি এইখিনি দাবী জনাইছোঁ। আমাৰ ইতিমধ্যে সভাপতি মহাশয়ে আজি প্ৰেছ মিটৰ বিষয়বস্তুখিনি কৈয়ে গ'ল। তো যি কি নহওক, পুনৰাই আমি জুবিন গাৰ্গৰ যে আকস্মিক মৃত্যু, তাৰ কাৰণে আমি শোক দুখ প্ৰকাশ কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈও আমি সমবেদনা জ্ঞাপন কৰিলোঁ।